তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিজেছ ফাইটি ব্লগছ। তো যোৱাকালি আছিল শিৱৰাত্ৰি। তো সকলোৰে নিশ্চয় শিৱৰাত্ৰি ভালে ভালে গ'ল। আৰু কাৰোবাৰ যদি এইটো নালা চালা যদি বাগৰি আছে উঠি আহক আৰু উঠি আহি মোৰ এই ভিডিঅ'টো চাওক। তো আজি মানে আমি এই নদীৰ পাৰৰ মানে এই শিৱ মন্দিৰত যাম। তো তাতে তো যোৱাকালি গৈছিলোঁ সেই মন্দিৰটোতে মানে যাম এতিয়া। তো তাতে মানে আজিলৈকে মানে আজিও মানে আছে এনে। তো চাই থাকক ভিডিঅ'টো যাম শেষলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ললো চাইকেল আৰু এতিয়া যাই আছো মন্দিৰত। কিন্তু মন্দিৰত যোৱাৰ আগতে চাইকেলখনক খুৱাই লওঁ, মানে চাইকেলখনৰ পাম্প নাই। তো দিলোঁ আগত আৰু এই চাওক ফাগুনৰ বতৰ পুৰা পাত চাত নাই, তাৰমানে আহি আছে আৰু লাহে লাহে। ফাগুনৰ মধুৰ বাঁহী বাজিছিল তাহানি ইয়াতে, ফাগুন আহিছে পনাস বনত। পাম্প চাম দিয়া হৈ গ'ল, মানে এইখন নহয় সেইখনত দিলোঁ। তো এতিয়া যাম আৰু তো এয়া পালোঁ দলং। আৰু যোৱাকালি ভিডিঅ'টো মানে ইমান এটা মানে ভাল নহ'ল। ফাৰ্ষ্টৰখিনি মানে ভালেই হ'ল, এই পিছৰখিনি মানে অলপ চালোঁ মানে দেই। তো অলপ মানে ভিডিঅ'টো অলপ বেয়া হৈ থাকিল। তো সেয়াই এতিয়া যাই আছোঁ মন্দিৰত। তো দেখছে না মোৰ চালে মন্দিৰটো সেইটোৱে হয়তো মানে নতুন। তো এইটো মানে নতুন ৰাস্তা আৰু সেইটো হৈছে পুৰণা ৰাস্তা। এতিয়া আমি খালি যাম, এইটো গৈ কৈ থাকক। পাৰ হলো এই পাৰতে মানে অলপ সাৱধান দেই, ৰাস্তা পাৰতে অলপ সাৱধানে পাৰ হ'ব লাগে, মোবাইল চাই ৰাখিব নালাগে। তো মই ভিডিঅ' কৰিছোঁ, ভিডিঅ'ত ধ্যান দি আছোঁ। আপোনালোকে এইবিলাক ভিডিঅ' চিডিঅ'ত ধ্যান নিদিব, ভালকৈ ৰাস্তা পাৰ হ'ব। মোৰ মানে অলপ এক্সপিৰিয়েঞ্চ মানে আছে না এক্সপিৰিয়েঞ্চবিলাক সেইকাৰণে। দিয়ক পালোঁ মন্দিৰ। তো এইটোৱে হৈছে মন্দিৰত যোৱা ৰাস্তা। তো এতিয়া ইফালে এনেকৈ যাম। তো বলা ভিতৰত যাম বলা। বাবা তুমি ত্ৰিভুৱনৰ, ভোলা তুমি তিনয়নৰ, সংগীত সজা দে নাম তো আহি পালোঁ মন্দিৰ। আৰু এবাৰ মানুহ চাওক, আজিও কিমান মানুহ আহি আছে। ইয়ে চাওক, চাওক মানুহ পুৰা আজিও মানে পূজা কৰি আছে। কাৰণ যিহেতু আজিও মানে শিৱৰাত্ৰি আছেই, ভাঙা নাই এতিয়ালৈকে। এতিয়া যাওঁ বলক। তো এয়া হৈছে মন্দিৰৰ ভিতৰৰ ভাগ। এতিয়া আমি তলত যাই কেনে মন্দিৰ কাষিখিনি দিওঁ। তো এইটোৱে হৈছে শিৱ মন্দিৰ। আৰু সেইফালে চাওক মানে তাতে গাড়ী এখন মানে ফাঁচি গৈছে বালিত, তো ওলাই আছে, ওলাব পৰা নাই। তো এয়াই আৰু শিৱ মন্দিৰ। সেৱা সেৱা কৰিলোঁ, এতিয়া বহিছোঁ খিচাৰি খাব। আৰু ইফালে আছে মটৰ ভ্লগাৰ প্ৰণৱ। হাই দি তো এতিয়া খাওঁ, খিচাৰি খাওঁ। তো এয়া চাওক ইফালে খিচাৰি চিচাৰি বিলাই আছে, আৰু ইফালে এয়া খুৰাই মানে পাত বিলাই আছে। দিয়ক পাত দিয়ে তহঁতে না কেনে লাগছে, পূজা কেনেকা লাগছে নহয় হ'ব লাগব নে নহয়। তো খালোঁ খিচাৰি। আৰু আজি এতিয়া মানে মই একদম ডাঙৰ ইউটিউবাৰে লগ পালোঁ। এয়া চাওক দেখাই দিয়ে পপুলাৰিটি বেছি বাঢ়ি যাব। দেখাই দিয়ে পপুলাৰিটি বেছি বাঢ়ি যাব। কেনেকুৱা দেখা চাই লওঁ, একবাৰ ভিডিঅ'টো চাই লওঁ। তো বাৰু সি বাৰু গুচি গ'ল। এতিয়া খালোঁ খিচাৰি, বঢ়িয়া লাগিল। তো ডিমল খালি খিচাৰি হা কেনে লাগিল? কিবা কোন ৰান্ধনি কোন পুৰা বঢ়িয়া লাগিছে খাই কেনে। তো বঢ়িয়া লাগিল খাই খিচাৰি। আৰু আমি যে আহিছিলোঁ সেইখন দলং দি এনেকৈ কৰি এক পাক মানে ঘূৰি আহিছিলোঁ। আৰু এয়া চাওক ৰান্ধনীয়ে খিচাৰি বনাই আছে। তো এয়াই আৰু শিৱৰাত্ৰি, মানে শিৱৰাত্ৰি নহয় আজি শিৱৰাত্ৰিৰ পিছদিনা, মানে আজিও লাগি আছে দিয়ক। তো খিচাৰি চিচাৰি চব খালোঁ। এতিয়া অলপ মন্দিৰত অলপ পাৰ্কত অলপ বহি আছোঁ। এয়া চাওক এইফালে জোলনা চোলনা চব আছে এইবিলাক। তো এইবিলাক আৰু সন্মুখৰ নাজৰাবিলাক চাই আছোঁ। এই আগত JCB কেইকুটা হৈ আছে, এইয়া চাওক সেয়াই চাই আছোঁ। সেয়াই আৰু সেয়াই চাই আছোঁ। দিয়ক বাই বাই। তো বাই বাই নহয় ৰ'ব, আৰু আছে ভিডিঅ'টো অলপ। তো এতিয়া মানে আমি ঘৰত যাওঁ। তো মন্দিৰটোক বাই বাই দি তো শেষ এই বছৰৰ বাবে শিৱৰাত্ৰি, আৰু অহা বছৰ আহিব। এতিয়া আমি যাওঁ ঘৰত। তো ফাৰ্ষ্টতে অলপ বঢ়িয়া ধুই লওঁ খোৱাত। সেইটো কোৱা চাওক
তো ভনে দিলো তো মই কি কৈছিলো শিৱৰাত্ৰি শিৱৰাত্ৰি এই বছৰৰ কাৰণে শেষ আৰু অহা বছৰ আহিব দিলো আৰু অহা বছৰ আহিম চাইকেল ল চকলেট বলবো তুমি খুবারে জতা খুলি বিনা বসে অল্প তোমার গলর মনি সব পুরা দলঙৰ মাজে মাজে আমি ৰজা ইয়াতে গাড়ী চাড়ী একো নাই ইয়াতে কিন্তু ৰজা বুলি ক'লে কি হ'ব আগত সেই যাই প্ৰজাই হ'ব লাগিব চাওক আগত সেই বন্ধ আছে তো চাইকেলখন দাঙি নিব লাগিব তো ৰজা বুলি ক'লে কি হ'ব এই পিছত এই প্ৰজাই হ'ব লাগিব চাওক কিমান কষ্টকে এতিয়া চাইকেলখন আনিব লাগিব দে উঠা উঠা আন আন মানে দলংখন মানে পুৰা আৰাম আৰু আহোঁতে কিন্তু পিছত এই একে কষ্ট নে আন জলদি আন তো এয়া আছিল শিৱৰাত্ৰি বুলি এটা সৰু ভিডিঅ' তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো কৰি দিব ছাবস্ক্ৰাইব তো সকলোকে শিৱৰাত্ৰিৰ শুভকামনা জনালোঁ তো ধন্যবাদ বাই বাই ধন্যবাদ জয় অসম।